নমস্কাৰ স্বাগতম জনাইছো আৰকে ফিজনলৈ। আজি এই ভিডিঅ'টো দেখিবলৈ আপুনি ভোটাৰ আইডি কাৰ্ড কাৰেকশ্যন কেনেকৈ কৰিব। আপোনাৰ যদি নাম ভুল আছে বা ডেট অফ বাৰ্থ ভুল আছে বা আপোনাৰ এড্ৰেছ ভুল আছে, এই সকলোবোৰ আপুনি কাৰেকশ্যন কৰিব পাৰিব। গতিকে ভিডিঅ'টো আপুনি স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আপোনাক সম্পূৰ্ণকৈ ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। যদি আপুনি চেনেললৈ প্ৰথমবাৰ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত যিটো বেল আইকন আছে সেইটো অল কৰি দবাই ৰাখিব। মোৰ ভিডিঅ'সমূহ ডেইলি আপডেট পাই থাকিবলৈ। কাৰেকশ্যন কেনেকৈ কৰিব লাগে চাই লওঁ আহক। প্ৰথম আপুনি ব্ৰাউজাৰ এটা অন কৰি ল'ব। মোবাইলত কৰিলে আপুনি মোবাইলত ব্ৰাউজাৰ এটা অন কৰি ল'ব। যদি কম্পিউটাৰত কৰে তেতিয়া কম্পিউটাৰত আপুনি ব্ৰাউজাৰ এটা অন কৰি ল'ব। ব্ৰাউজাৰটো অন কৰাৰ পিছত আপুনি ইয়াতে চাৰ্চ কৰিব NVSP দেখা পাইছে। NVSP চাৰ্চ কৰিব। NVSP চাৰ্চ কৰাৰ পিছত আপুনি ওপৰত যিটো লিংক পাব NVSP, ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰিব NVSP-ত। ইয়াত ক্লিক কৰাৰ পিছত আপুনি ইয়াতে লগ ইন ৰেজিষ্টাৰ এটা অপশ্যন পাব। সেইটো দেখা পাইছে লগ ইন ৰেজিষ্টাৰ। লগ ইন ৰেজিষ্টাৰত ক্লিক কৰিব। লগ ইন ৰেজিষ্টাৰত ক্লিক কৰাৰ পিছত আপুনি এইটো একাউণ্টটো লগ ইন কৰিব লাগিব। আপুনিতো একাউণ্টটো লগ ইন কৰিবলৈ হ'লে আপুনি একাউণ্টটো ৰেজিষ্টাৰ কৰি ল'ব লাগিব। যদি আপোনাৰ একাউণ্ট ৰেজিষ্টাৰ আছে তেতিয়া আপুনি লগ ইন কৰিব পাৰিব। যদি আপোনাৰ একাউণ্টটো ৰেজিষ্টাৰ নাই তেতিয়াহ'লে আপুনি যদি আপুনি ৰেজিষ্টাৰ কৰিব নাজানে, মোৰ এটা ভিডিঅ' আছে, মই ডিছক্ৰিপশ্যনত লিংকটো দি দিম। সেইটো আপুনি চাই পিনে ৰেজিষ্টাৰ কৰি ল'ব পাৰিব। সম্পূৰ্ণকৈ দিয়া আছে তাত ৰেজিষ্টাৰ কেনেকৈ কৰিব লাগে। ডেছক্ৰিপশ্যনত গৈ আপুনি এই ভিডিঅ'টো চাই ল'ব পাৰিব। লগ ইন কৰিবলৈ আপুনি ইয়াতে ইউজাৰ নেম, পাছৱৰ্ড আৰু ইয়াতে কেপচাৰ আপুনি দেখা পাইছে। এই কেপচাৰটো ইয়াতে টাইপ কৰিব লাগিব। আপুনি এই কেপচাৰটো আপুনি ইয়াতে টাইপ কৰিব লাগিব। অ'কে, ইয়াত কেপচাৰটো টাইপ কৰি দিব আপুনি। কেপচাৰ টাইপ কৰাৰ পিছত আপুনি এই লগ ইনত ক্লিক কৰি দিব। লগ ইন হৈ যাব। লগ ইনত ক্লিক কৰাৰ পিছত আপোনাৰ লগ ইন হোৱাৰ পিছত আপুনি ইয়াতে কাৰেকশ্যন ডিটেইলছ বুলি এটা অপশ্যন পাব। আপুনি কাৰেকশ্যন ইন পাৰ্চনেল ডিটেইলছ ইয়াতে দেখা পাইছে। কাৰেকশ্যন ইন পাৰ্চনেল ডিটেইলছ দেখা পাইছে। আপুনি ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত আপুনি দুটা অপশ্যন পাব, চেল্ফ আৰু ফেমিলি দুটা অপশ্যন পাব। ইয়াতে চেল্ফ আৰু ফেমিলি দুটা অপশ্যন পাব। যদি আপুনি চেল্ফৰ কৰিব বিচাৰে তেতিয়া চেল্ফত ক্লিক কৰিব। যদি আপুনি ফেমিলি কাৰোবাৰ কৰিব বিচাৰে তেতিয়া আপুনি ফেমিলিত ক্লিক কৰিব। চেল্ফ মানে হ'ল আপুনি যিটো ৰেজিষ্ট্ৰেশ্যন কৰোঁতে আপুনি ভোটাৰ আইডি নাম্বাৰ দিছে, সেই নাম্বাৰটো যদি আপুনি কাৰেকশ্যন কৰিব বিচাৰে তেতিয়া চেল্ফত ক্লিক কৰিব। যদি আপুনি ফেমিলি কাৰোবাৰ কাৰেকশ্যন কৰিব বিচাৰে তেতিয়া ফেমিলিত ক্লিক কৰিব। নেক্সটত যাব। নেক্সটত যোৱাৰ পিছত আপুনি এখন ফৰ্ম পাব। এই ফৰ্মখন ফিল আপ কৰিব লাগিব, তেতিয়া আপোনাৰ এইটো কাৰেকশ্যন কৰিব পাৰিব। ইয়াতে ফৰ্মখন ফিল আপ কৰিবলৈ আপুনি প্ৰথম ওপৰত এটা পাব অপশ্যন। ইয়াতে লেংগুৱেজটো চিলেক্ট কৰিবলৈ পাব। ইয়াতে দেখা পাইছে লেংগুৱেজ আপোনাৰ যিটো সুবিধা হয় আপুনি লেংগুৱেজটো চিলেক্ট কৰি ল'ব। লেংগুৱেজ চিলেক্ট কৰাৰ পিছত আপুনি এইটো ষ্টেটটো ডিফল্ট থাকিব। ডিষ্ট্ৰিক্টটো আপুনি চিলেক্ট কৰি ল'ব, যিটো ডিষ্ট্ৰিক্ট হয় আপোনাৰ। ডিষ্ট্ৰিক্ট চিলেক্ট কৰাৰ পিছত আপুনি ইয়াতে এছেম্বলি চিলেক্ট কৰি ল'ব। এছেম্বলিটো চিলেক্ট কৰি ল'ব আপুনি। এছেম্বলি চিলেক্ট কৰাৰ পিছত আপোনাৰ ইয়াতে এপ্লিকেশ্যন ডিটেইলছটো ওলাব। ইয়াত দেখা পাব এপ্লিকেশ্যন ডিটেইলছ। তাৰপিছত আপুনি কাৰেকশ্যন যোনটো আপুনি কৰিব বিচাৰে, নেম কৰিব বিচাৰে নে আপুনি কাৰেকশ্যন ডিটেইলছকেইটা ইয়াতে ওলাব। আপুনি কোনটো কাৰেকশ্যন কৰিব বিচাৰে, আপোনাৰ নাম ভুল আছে নে, ডেট অফ বাৰ্থ ভুল আছে নে, আপোনাৰ জেণ্ডাৰ, ৰিলেটিভ নেম, আপুনি যিটো আপুনি কাৰেকশ্যন কৰিব বিচাৰে চাই ল'ব। গোটেইকেইটা অপশ্যন দিয়া আছে। ইয়াতে গোটেইকেইটা অপশ্যন দিয়া আছে। আপুনি যিটো কাৰেকশ্যন কৰিব বিচাৰে তাতে টিক মাৰ্ক কৰিব আৰু আপুনি শুদ্ধ কাৰেক্ট নেমটো আপুনি ইয়াতে টাইপ কৰিব লাগিব। ইয়াতে নেম যদি কাৰেক্ট কৰে আপুনি ইয়াতে নেমত টিক মাৰ্ক কৰিব আৰু ইয়াতে আপোনাৰ যিটো শুদ্ধ নেম আছে আপোনাৰ সেইটো ইয়াতে টাইপ কৰিব লাগিব শুদ্ধকৈ। শুদ্ধ নামটো আপুনি ইয়াতে টাইপ কৰি দিব। মই আপোনাক নেমটো কাৰেক্ট কৰি দেখাইছোঁ। যদি আপোনাৰ বেলেগ কিবা ভুল আছে তেতিয়াহ'লে আপোনাৰ গোটেইকেইটা ডিটেইলছ আছে ইয়াতে টিক মাৰ্ক দি ল'ব আপুনি। ইয়াতে টিক মাৰ্ক দিয়াৰ পিছত আপুনি ইয়াতে আহিব। আপোনাৰ ইয়াতে শুদ্ধ আপোনাৰ যিটো শুদ্ধ হয় ইয়াতে আপুনি ইয়াতে টাইপ কৰি দিব লাগিব। মই বৰ্তমান আপোনাক নামটো শুদ্ধ কৰি দেখাইছোঁ। তো শুদ্ধ নামটো ইয়াতে টাইপ কৰি দিব। শুদ্ধ নামটো আপুনি টাইপ কৰাৰ পিছত আপুনি ডকুমেণ্টছটো আপলোড কৰিব লাগিব। ডকুমেণ্টছটো আপুনি আপলোড কেনেকৈ কৰিব, ইয়াতে অপশ্যন আছে আপুনি ডকুমেণ্টছ আপলোড কৰিবলৈ। ইয়াতে
ইয়াত আপোনাৰ সোৰ্স ফাইল আছে ইয়াতে সোৰ্স ফাইলত গৈ আপুনি ডকুমেন্টটো আপলোড কৰিব পাৰিব ইয়াতে আপলোড সাপোৰ্টিং ডকুমেন্টছ আপুনি ইয়াতে লিষ্টখন চাই ল'ব পাৰিব ডকুমেন্টছৰ ইয়াতে লিষ্টখন ওলাব আপোনাৰ ক্লিক কৰি দিব ইয়াতে প্ৰুফ অফ এজৰ কাৰণে আপোনাৰ কি কি ডকুমেন্টছ আপলোড কৰিব লাগিব ইয়াতে লিখা আছে প্ৰুফ অফ এড্ৰেছৰ কাৰণে আপুনি ইয়াতে কি ডকুমেন্টছ আপলোড কৰিব লাগিব ইয়াতে সম্পূৰ্ণকৈ লিখা আছে আপুনি লিষ্টখন ভালকৈ এবাৰ চাই ল'ব ডকুমেন্টছখিনি আপলোড কৰাৰ আগত ইয়াতে সম্পূৰ্ণকৈ দিয়া আছে কি ডকুমেন্টছ আপুনি ইয়াতে আপলোড কৰিব পাৰিব ইয়াতে চাই পিনে আপুনি ডকুমেন্টছটো আপলোড কৰিব ইয়াতে সোৰ্স ফাইলত যাব আৰু ডকুমেন্টছটো আপুনি আপলোড কৰিবলৈ পাৰিব আৰু ডকুমেন্টছটো আপুনি 2 MB ওপৰত নাৰাখিব 2 MB ওপৰত ৰাখিলে আপোনাৰ ডকুমেন্টছটো আপলোড নহ'ব 2 MB আপুনি তলতে ডকুমেন্টছটো আপলোড কৰিব পাৰিব ডকুমেন্টছটো আপলোড কৰাৰ পিছত আপুনি ইয়াতে ইমেইল আইডি দিব পাৰিব ইয়াতে মোবাইল নম্বৰ দিব পাৰিব ইমেইল আইডি আপুনি ইয়াতে ফিল কৰি দিব আৰু ইয়াতে মোবাইল নম্বৰটো ফিল কৰি দিব আপোনাৰ ইয়াত আপোনাৰ মোবাইল নম্বৰ ফিল কৰাৰ পিছত আপুনি ইয়াতে প্লেচটো টাইপ কৰি দিব আপোনাৰ যেটো প্লেচ হয় হেতু ইয়াতে টাইপ কৰি দিব প্লেচটো টাইপ কৰাৰ পিছত আপুনি ইয়াতে ক্যাপচাৰ এটা পাব এই ক্যাপচাৰটো ইয়াতে ফিল কৰিব লাগিব আপুনি এই ক্যাপচাৰটো আপুনি ইয়াতে ফিল কৰিব লাগিব ক্যাপচাৰটো ইয়াতে ফিল কৰি ল'ব এই ক্যাপচাৰটো ফিল কৰাৰ পিছত আপুনি ইয়াতে সাবমিট অপচন এটা পাব এই সাবমিট অপচনটো দেখা পাইছে এই সাবমিটতে আপুনি ক্লিক কৰি দিব সাবমিটত ক্লিক কৰাৰ পিছত আপোনাৰ ফৰ্মখন সাবমিট হৈ যাব সাবমিট হোৱাৰ পিছত আপুনি এটা ৰেফাৰেন্স নাম্বাৰ পাব ইয়াত দেখা পাইছে ৰেফাৰেন্স নাম্বাৰ এটা পাব এই ৰেফাৰেন্স নাম্বাৰটো সহায়ত আপুনি টেগ কৰি থাকিব পাৰিব যদি আপুনি টেগ কৰিব নাজানে মোৰ ডেসক্ৰিপচনত লিংক আছে টেগ কেনেকৈ কৰিব লাগে ইয়াতে সেই ভিডিওটো চাই আপুনি কেনেকৈ টেগ কৰিব লাগে সম্পূৰ্ণকৈ জানি ল'ব পাৰিব যদি ভিডিওটো চাই ভাল পালে লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষত যেটো বেল আইকন আছে এটো অল কৰি দবাই ৰাখিব মোৰ ভিডিওৰ ডেইলি আপডেট পাই থাকিবলৈ আজিলৈ ভিডিওটো ইমানে ধন্যবাদ